ডেংগু এডিছ মহৰ জৰিয়তে বিয়পে। আমি ঘৰৰ ভিতৰত বা বাহিৰত এই ডেংগু মহে বংশবৃদ্ধি কৰিব নোৱাৰাৰ বাবে কিছু সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগে। তাৰ উপৰিও আমি কিছুমান ডেংগুৰ লক্ষণ দেখা পাওঁ, যেনে অতিমাত্ৰা জ্বৰ, হাই ফিভাৰ, মূৰৰ বিষ, হেডেক, চকুৰ পিছফালে বিষ, পেইন বিহাইণ্ড আইজ, মাংসপেশীৰ বিষ, মাস্কুলাৰ পেইন, গাঁঠিৰ বিষ, জইণ্ট পেইন, চকু ৰঙা পৰা, ৰেডনেছ অফ দ্য আইজ, ছালত চেকুৰা পৰা, ৰাছ অন স্কিন, নাক আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, ব্লিডিং ফ্ৰম নোজ এণ্ড গামছ। প্ৰতিৰোধমূলক পদ্ধতিসমূহ হ'ল মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঘৰৰ চাৰিওফালে খোলা পাত্ৰ, অব্যৱহৃত টায়াৰ আৰু ফুলৰ টাব আদিত পানী জমা হৈ থাকিবলৈ দিব নালাগে। এভইড ৱাটাৰ ষ্টেগনেশ্যন ইন এণ্ড এৰাউণ্ড দ্য হাউচ, ইন অপেন কণ্টেইনাৰ্ছ, আনইউজড টায়াৰ্ছ, ফ্লাৱাৰ পোষ্ট এটচেট্ৰা। খোৱাৰ সময়ত আনকি দিনতো আঁঠুৱা ব্যৱহাৰ কৰিব আৰু বয়স অনুযায়ী মহ প্ৰতিৰোধক ব্যৱহাৰ কৰক। ইউজ মস্কিটো নেট while sleeping even during the day and use age appropriate mosquito repellents. দীঘল হাতৰ চোলা আৰু পেণ্ট পিন্ধি মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক। Wear long sleeve clothing and trousers. যদি আপোনাৰ ডেংগু ৰোগৰ লক্ষণে দেখা দিয়ে তেন্তে ততালিকে পৰীক্ষা কৰক আৰু চিকিৎসা কৰক। If you feel any dengue-like symptoms, consult a doctor immediately. ডেংগুৰ চিকিৎসা সকলো চৰকাৰী চিকিৎসালয়ত উপলব্ধ। ডেংগুৰ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰসমূহৰ সুবিধা সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। Treatment of dengue is available in all government hospitals. Laboratory facilities for testing dengue is available free of cost in all district hospitals and medical colleges. গতিকে পলম নকৰি যদি ডেংগুৰ লক্ষণে দেখা দিয়ে তেতিয়া আমি সোনকালে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। ধন্যবাদ।